পুনৰ নতুন এটা ভিডিঅ' হতে মই ধুন ফুকনে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি ঘৰত থকা সামগ্ৰীনো কেনেকৈ মেংগো মিল্ক শেক বনালোঁ তাৰে ভিডিঅ' এটা লৈছোঁ। হোপিও ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল। ইয়াৰ কাৰণে মই ঘৰৰে দুটা আম লৈছোঁ, লগত চেনি 2 চামুচ আছে আৰু এবাটি গাখীৰ লৈছোঁ। আৰু গাখীৰটো আপোনালোকৰ নিজৰ পৰিমাণৰ ল'ব পাৰে, লগত আপোনালোকে কাজু দিব পাৰে। মই একো দিয়া নাই, একেবাৰে ঘৰত থকা সামগ্ৰীয়ে বনাইছোঁ। খাবলৈ বহুতো টেষ্টি হৈছিলে। তেতিয়া আপোনালোকে শেষলৈকে চাবনো কেনেকৈনো বনাইছিলোঁ আজি মেংগো মিল্ক শেকটো। আৰু মই আমখিনি ধুনীয়াকৈ ধুই পেলাই কাটি ল'লোঁ, চাইজখিনি মিডিয়াম চাইজতে কাটি লৈছোঁ। আৰু গোটেইখিনি মই এটা মিক্সি জাৰত প্ৰথমে পিচি ল'ম, তাৰপিছত দেখুৱাই আছোঁ। এতিয়া মই প্ৰথমে ইয়াত গাখীৰখিনি এড কৰি দিওঁ, লগত চেনিখিনিও দি দিছোঁ। আপুনি ইয়াত কাজু চাজু দিব পাৰে, মই একচুৱেলি নৰ্মেল ঘৰত আৰু মই গোটেইখিনি মিক্সি জাৰটো দি লৈছোঁ আৰু দি পেলাই মই এইখিনি পিচি ল'ম এতিয়া মিক্সি জাৰটোতে। আৰু এইখিনি মই সম্পূৰ্ণভাৱে পিচি ল'লোঁ, আৰু লগত মই একোৱেই দিয়া নাই, একে চিম্পুল আৰু খাবলৈ বহুতো টেষ্টি হয়। আৰু ফাইনেলি মোৰ মেংগো মিল্ক শেকটো ৰেডি হৈ গৈছে। আৰু কম সামগ্ৰীয়ে বনা এই মিল্ক শেকটো খাবলৈ বহুতো সোৱাদো হৈছিলে। যদি আপোনালোকে মোৰ আজি ৰেচিপিটো চাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া মই নতুন ভিডিঅ'বোৰ আপলোড কৰিলে আপোনালোকে পোনপ্ৰথম হ'লে চাবলৈ পায়। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।